নমস্কাৰ। এয়া কোম্পানীৰ পৰা আমি ব্ৰইলাৰ মুৰ্গী আনিব গৈছিলোঁ আৰু এয়া ফাৰ্মখন আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। দাদাজনে ফাৰ্মখন কি ধুনীয়াকৈ কেনেকৈ বনাইছে। এয়া টকৌপাত দিছে ওপৰত আৰু টকৌপাতৰ ওপৰত ত্ৰিপালটো দি দিছে। ত্ৰিপালেদি আৰু বেৰটো এনেকৈ বাঁহেৰে ছটাই বৈ পালিখিনি বৈ পিনি ধুনীয়াকৈ দিছে, যাতে একো সোমাব নোৱাৰে তাত ফাৰ্মখনত। আৰু এয়া উটুৱাই টকা হৈছে ব্ৰইলাৰ। আৰু আপোনালোকক ওপৰৰ পৰা দেখুৱাবলৈ চেষ্টা কৰিছোঁ। ফাৰ্মখনৰ ওপৰত এনেকৈ তলত চালি দিলে, টকৌপাত দিলে, টকৌপাতৰ ওপৰত আৰু চালি দি দিয়া হৈছে। ফাৰ্মখন এনেকৈ দিলে বতাহে ত্ৰিপালখন ফালি পেলাব নোৱাৰে আৰু এনেকৈ ধুনীয়াকৈ বাঁহ বান্ধি দিব লাগে ওপৰত। যেতিয়া ত্ৰিপালখন আপোনাৰ ধুনীয়া হৈ থাকিব, বহুত আপোনাৰ এবছৰ দুবছৰ গুচি যাব। আৰু এনেকৈ আপোনালোকৰ ফাৰ্মখন যদি ধুনীয়াকৈ বনায়, আপোনাৰ বছৰি আপোনাৰ লাখ টকাৰ ওপৰত আপুনি চুই থাকিব পাৰে। এটা নিবনুৱা ল'ৰা সংস্থাপনৰ এটা দি এনেকৈ কোম্পানী ফাৰ্ম কৰি পিনি আপোনালোক ধুনীয়াকৈ চলি থাকিব পাৰে ঘৰত বহি। এই ফাৰ্মখন আপোনালোকে চাই লওক এবাৰ ভাল কেনেধৰণে দাদাজনে বনাইছে। আৰু এখন ফাৰ্ম আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া আৰু এখন ফাৰ্ম, বেলেগ এখন ফাৰ্ম হয় এয়া। এইখন ফাৰ্ম আপোনালোকে চাই লওক কেনেকুৱা ধৰণৰ কৰিছে। দাদাজনে আপোনাৰ অটো টিংকাৰ চিষ্টেম লগাই থোৱা আছে। এয়া আপোনাৰ ফাৰ্ম ৰাতি হ'ল এইটো আপোনাৰ ভিডিঅ'টো কৰা। এয়া ফাৰ্মখন আপোনালোকে চব চাৰিওফালেদি নেট দিয়ে আপোনাৰ ৰখাই থৈ দিছে। আৰু এনেধৰণে আপোনাৰ অটো টিংকাৰ চিষ্টেম লগাই দিলে পানীৰ কষ্টটো অলপ কমি যায়। এনেকৈ আপোনালোকে এখন ফাৰ্ম কৰি ঘৰতে বহি মাহে আপুনি 40-50 হাজাৰ টকালৈকে ইনকাম কৰিব পাৰে, মানে 45 দিনমানত। আৰু এনেকৈ দাদাজন তলত কাৰ্টন দিয়া আছে, কাৰ্টনৰ ওপৰত ত্ৰিপাল দিয়া আছে। এনেকৈ আপোনালোকে কম খৰচতে নেট। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।